নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি যোৱা আগষ্ট মাহত অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ যি নিযুক্তিৰ বাবে পৰীক্ষা হৈছিল তাৰ গেট 4 পেপাৰৰ আজি 2 নম্বৰখন পেপাৰ আলোচনা কৰিম। যোৱাটো ভিডিঅ'ত আমি গেট 4ৰ প্ৰথমখন পেপাৰ আলোচনা কৰিছোঁ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ আৰু ইংলিছৰ। আজি আমি আলোচনা কৰিম তাৰ দ্বিতীয়খন পেপাৰ যি পিছবেলা অনুষ্ঠিত হৈছিলে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটি কোৱেশ্চন আছিলে পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। তাৰপৰা আহিলে কুৱেশ্চন নম্বৰ 2, নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, শৰাইঘাট দলং। তাৰপিছত আহিলে কুৱেশ্চন নম্বৰ 3, নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, কহিনুৰ থিয়েটাৰ। কুৱেশ্চন নম্বৰ 4, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, কমলা প্ৰসাদ আগৰৱালা। কুৱেশ্চন নম্বৰ 5, জাপানৰ মুদ্ৰাৰ নাম হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, য়েন। কুৱেশ্চন নম্বৰ 6, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্চন নম্বৰ 7, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ই, গহপুৰ। কুৱেশ্চন নম্বৰ 8, অসমীয়া ভাষা উন্নতি দেশ সভাৰ খালী ঠাই পূৰ কৰিবৰ শুদ্ধ উত্তৰটো হৈছে শব্দটো হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, সাধিনী, অসমীয়া ভাষা উন্নতি সাধনী সভা। কুৱেশ্চন নম্বৰ 9, বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি, মাধৱ কন্দলীয়ে। কুৱেশ্চন নম্বৰ 10, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। কুৱেশ্চন নম্বৰ 11, পখিলা জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, লালুকি। কুৱেশ্চন নম্বৰ 11, ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্য বোলছবি শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবি খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি, হালধীয়া চৰায়ে বাওধান খায়। কুৱেশ্চন নম্বৰ 13, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি, যোৰহাট। কুৱেশ্চন নম্বৰ 14, অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, গোৱালপাৰা। কুৱেশ্চন নম্বৰ 15, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি, গুৱাহাটী। কুৱেশ্চন নম্বৰ 16, সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, মংগল। কুৱেশ্চন নম্বৰ 17, কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখন ৰূপাংকন কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, পিংগলি ভেংকয়া। কুৱেশ্চন নম্বৰ 18, নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বিশিষ্ট মাত্ৰাত পোৱা যায়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, ভিটামিন চি। কুৱেশ্চন নম্বৰ 19, ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি, কল্পনা চাওলা। কুৱেশ্চন নম্বৰ 20, নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ, গোলাঘাট। কুৱেশ্চন নম্বৰ 21, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, ৰাঁচী। কুৱেশ্চন নম্বৰ 22, ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন হৈছে? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি, কোলাৰ। কুৱেশ্চন নম্বৰ 23, কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলা পৰীক্ষণ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, পোখৰাণ। কুৱেশ্চন নম্বৰ 24, এখন ক্ৰিকেট পিটছত দুয়োসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি, 22 গজ। কুৱেশ্চন নম্বৰ 25, 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, ৰাফেল নাডাল। কুৱেশ্চন নম্বৰ 26, গ্ৰীচৰ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি, সমকোণী ত্ৰিভুজৰ বাহুসমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ। কুৱেশ্চন নম্বৰ 27, নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি, কান ফেষ্টিভেল। কুৱেশ্চন নম্বৰ 28, আমাৰ খাদ্যত
নিম্নলিখিত কোনবিধ অভাৱ হ'লে গইটা ৰোগ বিধ হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি আয়োডিন কুৱেশ্যন নম্বৰ 29 লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ দীননাথ মংগেশকাৰ কুৱেশ্যন নম্বৰ 30 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি জো বাইডেন কুৱেশ্যন নম্বৰ 31 কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি স্বৰ্গদেউ প্ৰমুত্ৰ সিংহ কুৱেশ্যন নম্বৰ 32 অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি যোৰহাট কুৱেশ্যন নম্বৰ 33 শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্য সংযোগ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ মেঘালয় কুৱেশ্যন নম্বৰ 34 নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি কলিকতা কুৱেশ্যন নম্বৰ 35 গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ভোগেশ্বৰ বৰুৱা কুৱেশ্যন নম্বৰ 36 অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহ সুশৃংখলিতকৰণৰ আঁচনিখনক ডেছ নামেৰে অধিক পৰিচিত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি বসুন্ধৰা কুৱেশ্যন নম্বৰ 37 শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ অংকীয়া নাট কুৱেশ্যন নম্বৰ 38 নিম্নলিখিত সমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি মধুপুৰ সত্ৰ কুৱেশ্যন নম্বৰ 39 অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি দক্ষিণৰ পৰা উত্তৰলৈ কুৱেশ্যন নম্বৰ 40 অৰুণোদয় নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন কুৱেশ্যন নম্বৰ 41 কালপক্কম নৰুৰু আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি নিউক্লিয় শক্তি কুৱেশ্যন নম্বৰ 42 কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ স্বৰ্গদেউ গৌৰীনাথ সিংহই কুৱেশ্যন নম্বৰ 43 কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰা পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি মল্লদেৱ কুৱেশ্যন নম্বৰ 44 নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ স্বৰূপে গণ্য কৰা নহয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি আম গছ কুৱেশ্যন নম্বৰ 45 ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন চি বাবৰ কুৱেশ্যন নম্বৰ 46 ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানাৱালা বাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি ৰাওলাট আইন কুৱেশ্যন নম্বৰ 47 হাজো ঠাইখনিক যি তিনি ধৰ্ম সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেই ধৰ্মসমূহ হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম কুৱেশ্যন নম্বৰ 48 জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি লোকপাল কুৱেশ্যন নম্বৰ 49 ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ষষ্ঠ অনুসূচী কুৱেশ্যন নম্বৰ 50 সাধাৰণতে কেনেবিধৰ অঞ্চলত জুম খেতি কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি পাহাৰৰ ঢাল কুৱেশ্যন নম্বৰ 51 ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ড কুৱেশ্যন নম্বৰ 52 ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিত সমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি দশম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব কুৱেশ্যন নম্বৰ 53 কোনগৰাকী সন্মাতে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি শেৰশ্বাহ ছুৰী কুৱেশ্যন নম্বৰ 54 ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত নিম্নলিখিত সমূহৰ কোনটো অন্তৰ্ভুক্ত নহয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি কাৰ্বি অষ্টম অনুসূচীত আমাৰ যি 22টা ভাষা আছে তাৰ বিষয়ে কোৱা হৈছে তাত কাৰ্বি ভাষাটো নাইকিয়া গতিকে কাৰেক্ট আনসাৰটো হ'ব কাৰ্বি কুৱেশ্যন নম্বৰ 55
পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী কোৱেশ্চন নম্বৰ 56 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি অনুচ্ছেদ 371 কোৱেশ্চন নম্বৰ 57 জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি আহমেদনগৰৰ দুৰ্গত কোৱেশ্চন নম্বৰ 58 নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ তেজপুৰ কোৱেশ্চন নম্বৰ 59 নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি লৰ্ড মিকুলে কোৱেশ্চন নম্বৰ 60 কোন বৰ্ষত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ এক্ট গৃহীত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ 1958 কোৱেশ্চন নম্বৰ 86 to 88 প্ৰিপজিশ্যন হ'ব লাগে 86 হেভ পিটি ডেছ দ্য প'ৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি 4 কোৱেশ্চন নম্বৰ 87 টেক প্ৰিকশ্যন ডেছ কল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ এগেইনষ্ট কোৱেশ্চন নম্বৰ 88 দি পিকনিক টেবুল ইজ প্লেচ ডেছ দ্য ট্ৰী ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ আণ্ডাৰ কোৱেশ্চন নম্বৰ 89 to 91 চুজ দ্য কাৰেক্টলি স্পেল ৱৰ্ড ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 89 অপশ্যন বি ভেটেনেৰী অপশ্যন এ ভেটেনেৰী কোৱেশ্চন নম্বৰ 90 কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি এলিমেণ্টেৰী কোৱেশ্চন নম্বৰ 91 কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ডিছিমিলাৰ কোৱেশ্চন নম্বৰ 92 to 93 চুজ দ্য কাৰেক্ট পেয়াৰ হুইচ ইজ চিমিলাৰলি ৰিলেটেড ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 92 এ গুড আৰু বেষ্ট কোৱেশ্চন নম্বৰ 93 ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি কিন আৰু কাইন কোৱেশ্চন নম্বৰ 94 to 95 অপজিট উলিয়াব লাগে 94 কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি ছেড হেপী 95 কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি উইথিন আউটসাইড কোৱেশ্চন নম্বৰ 96 চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ চিনোনিমছ অফ ইটছ আদাৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি চিট ডিচিভ কোৱেশ্চন নম্বৰ 97 এ গ্ৰুপ অফ ডগছ ইজ কল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ পেক কোৱেশ্চন নম্বৰ 98 এ গ্ৰুপ অফ মংকিজ ইজ কল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ট্ৰফ কোৱেশ্চন নম্বৰ 99 to 100 ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট আৰ্টিকলছ 99 এডমুণ্ড হিলাৰী এণ্ড টেনজিং নৰজে were dash fast to conquer Mount Everest ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন এ ডি 100 Mr. Bennett left his property to dash unknown here কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি এন